নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক সকলোকে স্বাগতম জনাইছো আমাৰ অন্য এটি ভিডিঅলৈ। আজি আমি লৈ আহিছো এডিআৰই এক্সামৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন যিবোৰ প্ৰায় পৰীক্ষাত আহি থকা দেখা গৈছে। তাৰ আগতে যদি আপোনালোকে আমাৰ আসাম ষ্টাডি টিপছ ইউটিউব চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে এতিয়া সাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ আমি সদায় লৈ আহোঁ। সো আহক ভিডিঅটো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে কোন চনত মল্লদেৱে নাৰায়ণ উপাধি লাভ কৰে? কোন চনত মল্লদেৱে নাৰায়ণ উপাধি লাভ কৰিছিল? ইয়াৰ অপশ্যনবোৰ হৈছে 1508 চনত, 1521 চনত, 1540 চনত আৰু 1548 চনত। তো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ গ 1540 চনত। 2 নম্বৰ প্ৰশ্নটো হৈছে মলেছা ৰাজবংশ কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল? মলেছা ৰাজবংশ কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল? তো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব শালস্তম্ভ। 3 নম্বৰ প্ৰশ্নটো হৈছে কোন চনত কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুকাফাৰ মাজত মাজুলী চুক্তি স্বাক্ষৰিত হয়? কোন চনত হৈছিল? তো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 1563 চনত। 4 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ কিমান চনত মৃত্যু হৈছিল? শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 1568 চনত। 5 নম্বৰ প্ৰশ্নটো হৈছে কোনে আহোম ৰাজ্যত পাইক প্ৰণালী প্ৰৱৰ্তন কৰিছিল? কোনে পাইক প্ৰণালী প্ৰৱৰ্তন কৰিছিলে? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ ক মোমাই তামুলী বৰবৰুৱা। আমাৰ 6 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত ইটাখুলি যুদ্ধ সংঘটিত হৈছিল? ইটাখুলি যুদ্ধ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 1682 চনত। 7 নম্বৰ প্ৰশ্নটো হৈছে হস্তি বিদ্যানব কিতাপখন কোনজন আহোম শাসকৰ অধীনত লিখা হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ গ শিৱসিংহ। 8 নম্বৰ প্ৰশ্নটো হৈছে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ ক বীৰপাল। 9 নম্বৰ প্ৰশ্নটো হৈছে সতী সাধনী কোন বংশৰ ৰাণী আছিল? সতী সাধনী কোন বংশৰ ৰাণী আছিল? ইয়াৰ অপশ্যনবোৰ হৈছে আহোম, কোচ, চুতীয়া, ডিমাছা। তো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ গ চুতীয়া। 10 নম্বৰ প্ৰশ্নটো হৈছে কোন চনত কছাৰী ৰাজ্য ব্ৰিটিছৰ দ্বাৰা সংযুক্ত কৰা হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 1832 চনত অপশ্যন নম্বৰ গ। 11 নম্বৰ প্ৰশ্নটো হৈছে আহোম শাসন কালত ব্যৱহৃত মুদ্ৰাসমূহক কি নামেৰে জনা গৈছিল? আহোম শাসন কালত ব্যৱহৃত মুদ্ৰাসমূহক কি নামেৰে জনা গৈছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ ক টাক্কা। কোনটো ৰাজবংশৰ মুদ্ৰাসমূহক নাৰায়ণী বুলি জনা গৈছিল? কোনটো ৰাজবংশৰ মুদ্ৰাসমূহক নাৰায়ণী বুলি জনা গৈছিল? এইটো হ'ব অপশ্যন নম্বৰ খ কোচ। 13 নম্বৰ প্ৰশ্নটো হৈছে অসমত ভূমি জৰীপৰ ব্যৱস্থাৰ আৰম্ভ কোনে কৰিছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ ক গদাধৰ সিংহ। 14 নম্বৰ প্ৰশ্নটো হৈছে মুদ্ৰা প্ৰৱৰ্তন কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? মুদ্ৰা প্ৰৱৰ্তন কৰা প্ৰথম আহোম ৰজাজন কোন? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ গ জয়ধ্বজ সিংহ। 15 নম্বৰ প্ৰশ্নটো হৈছে মাধৱ কন্দলী কোন ৰজাৰ পৃষ্ঠপোষক আছিল? মাধৱ কন্দলী কোন ৰজাৰ পৃষ্ঠপোষক আছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ ক মহামাণিক্য। 16 নম্বৰ প্ৰশ্নটো হৈছে হিউৱেন চাঙে কেতিয়া অসম ভ্ৰমণ কৰে? হিউৱেন চাঙে কেতিয়া অসম ভ্ৰমণ কৰিছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ গ 636 খ্ৰীষ্টাব্দত। 17 নম্বৰ প্ৰশ্নটো হৈছে কোন বছৰত অসম সম্পূৰ্ণৰূপে ব্ৰিটিছ সাম্ৰাজ্যত অন্তৰ্ভুক্ত হয়? কোন চনত হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 1838 চনত। 18 নম্বৰ প্ৰশ্নটো হৈছে ফুলগুৰি বিদ্ৰোহৰ সময়ত হত্যা কৰা ব্ৰিটিছ বিষয়াজনৰ নাম কি আছিল? ফুলগুৰি বিদ্ৰোহৰ সময়ত হত্যা কৰা ব্ৰিটিছ বিষয়াজনৰ কোন আছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ গ লেট জিংগাৰ। 19 নম্বৰ প্ৰশ্নটো হৈছে লাচিত বৰফুকনৰ জ্যোতিষীজনৰ নাম কি? লাচিত বৰফুকনৰ জ্যোতিষীজন কোন আছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ গ অচ্যুতানন্দ দলৈ। আমাৰ 20 নম্বৰ প্ৰশ্নটো হৈছে লাচিত বৰফুকনৰ কেতিয়া জন্ম হৈছিল? লাচিত বৰফুকনৰ জন্ম কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 1622 চনত। সো আজিৰ ভিডিঅ'টো এইকেইটাই আছিলে। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ দ্বাৰা বহুতখিনি কথা গম পালে। যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ।